हेलो एवरीवन সকলোলৈকে মন্দিটাস লাইভৰ পৰা স্বাগতম জনাইছো। আমি ঘৰলৈ আহিছিলো আৰু ভাবিছো আজি সাকি একস গণেশগুৰিৰ গণেশ মন্দিৰতে দি থৈ আহোগৈ। তাকে যাবলৈ লৈছো আৰু আপোনালোকক অকমান দেখুৱাই দিম মই কি কৰিলোগে। এয়া বেটাই বিল্ডিঙৰ তলতে পাৰ চৰাইবিলাক দেখি এয়া খেলিবলৈ লৈছে। এয়া আমি গণেশগুৰি গণেশ মন্দিৰ পাই গৈছো আৰু সাকি অলপ লৈ লওঁ। এয়া আমি সাকি জ্বলাবলৈ গৈ আছো মন্দিৰৰ ওপৰত গৈ আছো। এয়া বেটাই মন্দিৰৰ ঘণ্টা বজাবলৈ ৰৈ আছে, এই ঢুকি পোৱাগে নাই। এয়া আমি গণেশ মন্দিৰত চাকি দি এতিয়া আমি সোনাপুৰৰ ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টলৈ বুলি গৈ আছো। পাইছো স্প্ৰিং ভেলি ৰিজৰ্ট। আজিকালি স্প্ৰিং ভেলি ৰিজৰ্টখন কাম চলি আছে, বন্ধ হৈ আছে এইকেইদিন। এতিয়া আমি ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টলৈ বুলি গৈ আছো। ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টলৈ আহিছো। ইয়াত আকৌ আজিকালি বেলেগ হ'ল, আপোনাৰ এণ্ট্ৰি ফিজ 300কে লয় পাৰ হেড। আৰু যেতিয়া আপোনালোকে সেইটো খানা খায় সেইটো আপোনাৰ মাইনাছ হৈ যাব আপোনাৰ খোৱাৰ লগত। আৰু কিছুমান এক্টিভিটি আছে সেইবিলাকত এক্সট্ৰা চাৰ্জ লয়। এয়া ৰিজৰ্টখনৰ অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোককো। এয়া কিছুমান এক্টিভিটি আছে, আপুনি কৰিব বিচাৰিলে এক্সট্ৰা চাৰ্জ লয়। ছুইমিং পুলৰ আছে আৰু ব'টিং আছে, আৰ্চাৰী আছে আৰু বহুত কিবা কিবি আছে, আপোনালোকে কৰিব পাৰে। অকণমান দেখুৱাই দিছোঁ। জিপ লাইন আছে, চিলড্ৰেন পাৰ্ক। খেলিবানে বেটা? এয়া বেটাই খুব এনজয় কৰিছে, এটা খেলিছে আৰু নিজে আহি থাকা। এটা চাব লাগে। 3
কিন্তু এটা কেনে কেলে বেটাই কি খাইছা কি খাইছা এতিয়া বেটাই কি খাইছা কি নামটো কি ইও মুখত ভৰাই লৈছে বুটতে বেটাই আইচক্ৰীম খাই আছে এইটো টেষ্টি নে আইচক্ৰীমটো এয়া আমাৰ লাঞ্চ আহি গ'ল এয়া মননত খোৱা মননত পিয়াজ খোৱা নতুন ষ্টাইল দিবা আকৌ Oracle.